ইয়াৰ লগে লগে তেখেতক এটি ফুলাম জাপিৰে আদৰণি জনাব বিচাৰিছো। আদৰণি জনাব পশ্চিম দৰং উন্নয়ন পৰিষদৰ কাৰ্যকৰী সভাপতি মহিদুল ইছলামে। ইয়াৰ লগে লগে তেখেতক তেখেতৰ দুআষাৰ ৰসাল বক্তব্যৰে আজিৰ এই কাৰ্যসূচীটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত দিবানৈশ এই ফুটবল খেলৰ প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আহিছো মই ইয়ালৈ। 2022 চনত আহিছিলো, সেইবাৰো খুব মানুহ হৈছিল, খুব বেছি ভাল লাগিছিলে আৰু সেইবাৰ খেল চাই গৈছিলো। দুগৰাকী কণ্ঠশিল্পী আহিছিলে আৰু দ্বিতীয়বাৰৰ বাবে আহিছো আজি। এইবাৰ ষষ্ঠবাৰ সদস্যসকলৰ ভিতৰত চাবলৈ গ'লে একেবাৰে কনিষ্ঠ, কিন্তু তেখেতসকলৰ মনটো অতি উদাৰ আৰু মহল। বহু কষ্টৰ মাজেৰে পশ্চিম দৰং উন্নয়ন পৰিষদৰ সদস্যসকলে ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে এনে এটি অনুষ্ঠানৰ আয়োজন কৰিছে। পোনপ্ৰথমবাৰৰ বাবে পোনপ্ৰথমে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। খেল পৰিচালনা সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই আহ্বান জনাইছো আৰু লগতে এটি জাতিৰে তেখেতক সম্ভাষণ জনাবৰ কাৰণে মই অনুৰোধ জনাইছো। আমাৰ আজিৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলো এভিএম গ্ৰুপৰ পৰিচালন সঞ্চালক জনাবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে খেল পৰিচালনা সমিতিৰ আন এগৰাকী উপসভাপতি, বিশিষ্ট ব্যৱসায়ী তথা আমাৰ এই অঞ্চলৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত বিশেষভাৱে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰে। আমাৰ এই দিবানৈশ ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ কিছু অসুবিধা হৈছিলে। তেতিয়া আমি তেখেতৰ আগত গৈ আমাৰ অসুবিধাৰ বিষয়ে কওঁতে কৈছে যে খেল অনুষ্ঠিত কৰা, বাকীখিনি মই কি চাব লাগে চাই লম। তেখেতক এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছো। লুৎফুৰ ৰহমান নাগৰিকদেৱ আমাৰ মাজত উপস্থিত আছে, তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছো আৰু এটি জাবিৰে সম্ভাষণ জনাবৰ কাৰণে মই অনুৰোধ জনাইছো। আন এগৰাকী আমাৰ উপদেষ্টা বৈতুল্লাহ আহমেদ ডাঙৰীয়াদেৱ আছে। চিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ মাজত উপস্থিত আছে। খেল পৰিচালনা সমিতিৰ এগৰাকী সন্মানীয় উপদেষ্টা খালিকুল ইছলাম ডাঙৰীয়াদেৱ, তেখেতকে এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে হাসমত আলী ডাঙৰীয়াদেৱ, তেখেতকে এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। হাফিজুৰ ৰহমান আছে আমাৰ মাজত, তেখেতকো
আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেত এগৰাকী বিশিষ্ট ব্যৱসায়ী, যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াই থাকে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানতে। খাইৰুল হুছেইন ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত। তমজিদ আলী ডাঙৰীয়াদেৱ ডুমুনিচিঙি অঞ্চলৰ এগৰাকী ব্যক্তি, মঙলদৈ নিবাসী, নিজৰ গাঁৱৰ প্ৰতি টান আছে, আমাৰ মাজত উপস্থিত হৈছে। তেখেতকে এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। তাজনুৰ খণ্ডকৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকে এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাবুল হুছেইন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকে এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নজৰুল ইছলাম, ডুমুনিচিঙি আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মিনাৰুল হক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকে এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে খালিদ নাজিম ইছলাম, ডক্টৰ খালিদ নাজিম ইছলাম। তেখেতকে এখন ফুলাম গামোচাৰে আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ এই দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয় প্ৰাইজমানী দাতা শ্ৰদ্ধাৰ মৌৰুমালী ডাঙৰীয়াদেৱ আমাক দ্বিতীয় প্ৰাইজমানী ৬০,০০০ টকা আগবঢ়াইছে। তেখেতৰ ওচৰত যেতিয়া আমি গৈছিলোঁ, তেখেতে এবাৰতে কৈছে, অৱশ্যে আমাৰ প্ৰথম প্ৰাইজমানীটো তাৰ আগতে আমাৰ হৈ গৈছিল। তেখেতে কৈছে মই প্ৰথমটোৱে নিদিলোঁ হয়, কিন্তু আমাৰ ইতিমধ্যে আদৰণি অনুষ্ঠান অনুষ্ঠিতভাৱে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী আমাৰ আৰু এটা কাৰ্যসূচী আছে, খেল উদ্বোধনী অনুষ্ঠান। তাতে আমি বাকী যি আমাৰ কাৰ্যসূচী আছে আমি ৰূপায়ণ কৰিম। যথেষ্ট সময় ল'ব বিচৰা নাই। আমাৰ সন্মানীয় ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ ছাৰ আমাৰ মাজত উপস্থিত হৈছে। তেখেতক চমুৱাই দুআষাৰ বক্তৃতা ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, এটি শুভ সন্ধ্যা আপোনালোকক যাচিছোঁ। অভিনৱ অভূতপূৰ্ব আকৰ্ষণ আপোনালোকে এক অভিনৱ অনুষ্ঠানৰ আয়োজন কৰি আপোনালোকে আমাক কৃতাৰ্থ কৰিছে। দৰংবাসীক এই ভাৰতবৰ্ষৰ অগণন জনতাৰ সন্মুখত গৌৰৱ অনুভৱ কৰিছোঁ আপোনালোকৰ এই শুভ সন্ধিয়াত উপস্থিত থাকিবলৈ পায় আৰু আপোনালোকৰ একেবাৰে সংপৃক্ত হ'বলৈ পায়। আৰু যিসকলে মোক ইয়ালৈ আমন্ত্ৰণ জনাইছিল আৰু ইয়াত আপোনালোকৰ সন্মুখত সম্বৰ্ধনা জনাইছে, তেখেতসকলক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ আৰু আশা কৰিছোঁ এই খেল আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিব। অঞ্চলৰ এটি মহান অনুষ্ঠান পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বাৰ্ষিক দিবানৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি এই শুভক্ষণত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট চিকিৎসক ও সাহিত্যিক ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, লগতে আমাৰ এই অঞ্চলৰ বিশিষ্ট সাহিত্যিক দিলৱাৰ হুছেইন ডাঙৰীয়া দেৱ, খাইৰুল হুছেইন ডাঙৰীয়া দেৱ, সমাজকৰ্মী খালেকুল ইছলাম ডাঙৰীয়া দেৱ, বৈদুল্লাহ আহমেদ ডাঙৰীয়া দেৱ আৰু আমাৰ চিপাজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাণক্য দেউৰী ডাঙৰীয়া দেৱ আৰু লগতে আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী লুৎফুৰ ৰহমান ডাঙৰীয়া দেৱ, মৌৰুম আলী ডাঙৰীয়া দেৱ, নজৰুল আলী, কাবুল হুছেইন আৰু আমাৰ ইয়াৰ লগত থকা